কেমেৰাটো অন কৰিলোঁ, হৈ গ'ল। হেল্ল', এয়া আমি আহিছোঁ মেলা চাবলৈ। ইয়াত কেইটামান শিশুক স্পেচিয়েল ট্ৰেইনিং দি থকা হৈছে। গাড়ীয়ে ভাং খাই ল'লে পাগলৰ নিচিনা যেনি তেনি ঘূৰি আছে। ইয়াত উঠি মানুহে কেনেকৈ যে চিঞৰ বাখৰ কৰিব পাৰে, মোৰতো মাত বুলিয়ে বন্ধ হৈ যায়। অলপ মোৰ নিচিনা সাহসী হ'ব লাগে। হঠাৎ দেখা পালোঁ টেচলা চলি আছে। ইফালে কোনোবা সংস্থাই দুখীয়া মানুহক বহুৱাই লৈ খাদ্য যোগান ধৰি আছে। বাদ দিয়াহে, কেমেৰামেন এইফালে আহ। এয়া ইয়াত গানৰ স্মাগলিং হৈ আছে আৰু মই এটা ইয়াৰ পৰা গান লৈ যাম আৰু শ্বুট কৰি দিম যদি তাই মোক ধকা দিয়ে। চিৰিয়াছলি। মই বিয়া পাতিলে ইয়াৰ পৰা সোণৰ বস্তু লৈ যাব লাগিব। কিন্তু শুনিছোঁ আতংকবাদীৰ বোলে কোনো প্ৰেম কাহানী নাথাকে। ল'ৰা মানুহৰ একো নাই নেকি? ল'ৰা মানুহো ৰাখিব লাগে। ল'ৰা মানুহৰ একোৱেই নাই বোলে। ল'ৰা মানুহৰ বাবে প্ৰায় একো নৰখাৰ বাবে দুখত এজন ল'ৰাই নিজৰ ডিঙিত ড্ৰিল মেচিন চলাইছে। টেনশ্যনত ময়ো শিলগুটি এটা মূৰত মাৰি দিলোঁ আৰু কণী বুলি খাই পেলালোঁ। গাড়ী কিনি লওঁ বুলি ভাবি আছোঁ। এইবাৰ কিনিম আৰু মই কিনাৰ আগতে বেলেগে কিনি পেলাই লৈ গ'লে। টিকেটৰ দাম লিখা থকা দেখোঁ মই আকৌ সস্তাত পাম বুলি সুধিলোঁ, কিমান দাম? হঠাৎ কেইটামান খাতৰকীত ল'ৰাক দেখি পেলাই ময়ো উঠি ল'লোঁ, কিন্তু উঠি পেলাই মই শব্দহীন হৈ গ'লোঁ। পাইলট কোটা, অটো পাইলট হেলিকপ্টাৰ উৰি আছে। মেলা পৰা আহি আমি পাই গ'লোঁ আহি। মেলাটো স্থিত হয় তেজপুৰ অঞ্চলৰ মহিলাগাঁও স্থিত কলীয়া গোঁসাই থানত। আপোনালোকে আহিব পাৰিব, প্ৰত্যেক বছৰে ফাকুৱাৰ সময়ত হয় আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত।